Good morning students. তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলো ভালে আছা। আজি তোমালোকৰ কাৰণে মই লৈ আহিছো এটা নতুন লেসন। আশা কৰো তোমালোকে ভাল পাবা। এতিয়া আমি লেসনটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ লেসনটোৰ নাম হৈছে নিধনি। নিধনি মানে হৈছে ধনী নোহোৱা, মানে কেতিয়াও ধনী নোহোৱা ব্যক্তি। তো এতিয়া আমি লেসনটোৰ মেইন বিষয়বস্তুখিনিৰ মাজলৈ যাওঁ। এসময়ত এখন গাঁও আছিলে, গাঁওখনৰ নাম আছিলে কমলপুৰ, আৰু সেই কমলপুৰ গাঁৱত কমল নামৰ এজন খেতিয়কে বাস কৰিছিলে। আৰু সেই কমল নামৰ ব্যক্তিজনৰ এদিন এটা ল'ৰা সন্তান জন্ম হৈছিলে, আৰু তাৰ নাম ৰাখিছিলে দেউতাকে নিধনি। আৰু যেতিয়া ল'ৰাটো লাহে লাহে ডাঙৰ হৈ আহিলে তেতিয়া তাক স্কুলত নাম লগাই দিলে। এতিয়াতো বুজি পাইছে ন, খেতিয়ক মানে হৈছে যি খেতি কৰা লোক, তেওঁলোকক খেতিয়ক বুলি কোৱা হয়। নিধনিৰ কথাটো ক'লো, যি কেতিয়াও ধনী নহয়। নিধনিৰ নামটোৰ কাৰণে তাৰ লগৰবিলাকে তাক জোকাব ল'লে। লাহে লাহে সি যেতিয়া নিজেও ডাঙৰ হৈ আহিলে তেতিয়া সি নিজৰ নামৰ অৰ্থটো বুজিব পাৰিলে। তেতিয়া তাৰ নিজৰ মনতে শান্তি নোহোৱা হৈছিলে। সি নিজে ভাবি লৈছিলে যে মই চাগে আৰু কেতিয়াও জীৱনত ধনী নহ'ম। তো সি তেতিয়া সি নিজৰ মনত কিছুমানে অশান্তিৰ সৃষ্টি হ'ল। আমাৰো হয় কেনেকুৱা, আমাৰ যদি কাৰোবাৰ নিজৰ নামটো ভাল নালাগে আমি কওঁ ন, আমাৰ মা দেউতাই যে আমাৰ বাবে কি নাম ৰাখিলে, কথাটো তেনেকুৱা। সিও তেতিয়া নিজে নিজে মনতে দুখ পাবলৈ আৰম্ভ কৰিলে। যিহেতু তাৰ নিজৰ নামটোৰ প্ৰতি লাহে লাহে ঘৃণা ভাৱ উপজিব ধৰিলে, সেয়ে সি এদিন তাৰ স্কুলৰ শিক্ষকক ক'লে যে মোৰ নামটো আপুনি সলাই দিয়ক। তেতিয়া শিক্ষকে ক'লে মইনো তোমাৰ নামটো কেনেকৈ সলাম বা কি নাম দিম? তেনেহ'লে তুমি এটা কাম কৰিব পাৰা, তুমি গাঁৱলৈ যোৱা আৰু গাঁৱত ফুৰা, তেতিয়া তাত তোমাৰ যোনটো নাম ভাল লাগে সেই নামটো আহি মোক ক'বা আৰু মই তোমাক সেই নামটোৰে দি দিম। শিক্ষকে তেনেকৈ কৈছিলে। শিক্ষকৰ কথা মতে নিধনিয়ে এদিন ওলাই গৈছিলে গাঁৱলৈ বুলি। যেতিয়া সি গাঁৱৰ ভিতৰত সোমাই গৈ আছিল তেতিয়া এঘৰ মানুহো বাৰীত এজোপা গছ শুকাই মৰি থকা দেখা পালে। তেতিয়া সেই নিধনিয়ে সেই ঘৰৰ মালিকজনক লগ পাই সুধিলে যে সেইজোপা কি গছনো, মৰি আছে যে? তেতিয়া মানুহজনে ক'লে যে বোপা, সেইজোপা অমৰা গছ। যেতিয়া নিধনিয়ে গছজোপাৰ নাম অমৰা গছ বুলি জানিলে সি তেতিয়া আচৰিত হৈছিলে আৰু কৈ উঠিলে, সেই মানুহজনক উদ্দেশ্য কৰি সি ক'লে যে অমৰা গছ, অমৰ মানে হৈছে কেতিয়াও মৃত্যু নোহোৱা। আৰু তেতিয়া মানুহজনক সুধিলে যে এই গছজোপানো কেনেকৈ মৰিলে? তেতিয়া সেই মানুহজনে ক'লে বোপা, অমৰা গছেই হওক বা বেলেগ কিবা গছেই হওক, মৃত্যু সকলোৰে এদিন হ'বই। তেতিয়া নিধনিয়ে অলপ চিন্তিত হৈছিলে নিজৰ মনৰ মাজতে, আৰু তাৰ মনত যি তাৰ নিজৰ নামটোৰ প্ৰতি বিদ্বেষ আছিলে বা ঘৃণা আছিলে, সেই ঘৃণাখিনি অকণমান আঁতৰিছিলে। যদিও আঁতৰিছিলে তথাপিও সি তাৰ প্ৰশ্নৰ উত্তৰ পাম বুলি সি আগুৱাই গৈ আছিলে। ইমানো আঁতৰা নাছিলে তাৰ মনৰ পৰা, যেনে 100%ৰ ভিতৰত 20%হে তাৰ মনৰ পৰা ঘৃণাৰ ভাৱটো আঁতৰি গৈছিলে। তাৰপিছত সি লাহে লাহে আগলৈ গৈ আছিলে গাঁওখনৰ। তো চাওঁচোন আগলৈ আৰু কি পাওঁ ন। নিধনি গাঁৱৰ ফালে আৰু অলপ আগুৱাই গৈ দেখিলে যে এটা টিলাৰ পৰা অলপমান পানী তললৈ বৈ আছে, আৰু সেই পানীখিনিতে এজন মানুহে গা ধুই আছে। সেই মানুহজনক নিধনিয়ে সুধিলে আপুনি কিহত গা ধুইছে? তেতিয়া মানুহজনে ক'লে যে টিলাৰ পৰা বৈ অহা এই নিজৰাটোতে মই গা ধুই আছোঁ। তেতিয়া নিধনিয়ে ভাবিলে নিজৰা, ইমান ধুনীয়াকৈ পানীখিনি বৈ আছে জৰ জৰ শব্দ কৰি, এই পানীখিনিৰ নাম নিজৰা নহয় জৰহে হ'ব লাগিছিল বুলি সি ভাবিলে। তাৰপিছত তেতিয়া সি মনতে হয়তো কিবা এটা ভাবিলে, আৰু লাহে লাহে তাৰ যিটো নিধনিৰ নাম আছিলে সেই নামটোৰ প্ৰতি আৰু 20% ঘৃণা তাৰ লাহেকৈ কমি গৈছিলে। তাৰ পৰা সি আৰু আগুৱাই যাব। তাৰপিছত কি হয় এতিয়া আমি সেইখিনি চাওঁ। নিধনি গাঁৱৰ ফালে আৰু অলপ আগুৱাই গ'ল। সি আগুৱাই গৈ থাকোঁতে এখন পথাৰত এজন খেতিয়কে হাল বাই থকা দেখা পালে। নিধনিয়ে গৈ মানুহজনক নামটো সুধিলে। তেতিয়া মানুহজনে ক'লে যে তেখেতৰ নামটো ধনীৰাম। তেতিয়া নিধনিয়ে আচৰিত হৈ ক'লে আপোনাৰ নামেই ধনীৰাম, তো আপোনাৰনো কাম কৰাৰ কি প্ৰয়োজন? তেতিয়া সেই খেতিয়কজনে উত্তৰ দিলে যে বোপা, ধনীৰামেই হওক বা দুখীৰামেই হওক, কপালত থকা মতেহে কাম হ'ব। নামটো কেৱল চিনি পাবৰ নিমিত্তেহে প্ৰয়োজন হয়। তেনেকৈ যেতিয়া খেতিয়কজনে ক'লে তেতিয়া নিধনিৰ মনত নিজৰ নামটোৰ প্ৰতি যি দুখ আছিলে বা যি ঘৃণা আছিলে সেইবাৰ প্ৰায় 50% মান, অৰ্থাৎ 50% বা মানে বহুতখিনি কমি গ'ল। সেইকাৰণে কৈছোঁ 50%, আগতে 20% কমিছিলে কিন্তু এইবাৰ 50% কমি গ'ল সেই নামৰ প্ৰতি থকা ঘৃণা ভাৱটো।
তাৰপাছত নিৰ্ধনী আৰু অলপ আগুৱাই গ'ল আগুৱাই গৈ থাকোঁতে এজনী ছোৱালীক দেখা পালে ছোৱালীজনীৰ গাত ফটা চিটা কাপোৰ আছিলে মানে ছোৱালীজনীয়ে ফটা চিটা কাপোৰ পিন্ধি আছিলে তেতিয়া নিৰ্ধনীয়ে গৈ ছোৱালীজনীক নামটো সুধিলে আৰু ছোৱালীজনীৰ নামটো ক'লে যে মোৰ নাম লক্ষ্মী ছোৱালীজনীৰ নামটো যেতিয়া লক্ষ্মী বুলি গম পালে তেতিয়া নিৰ্ধনীৰ মুখেৰে অকণমান দুটামান কবিতাৰ লাইন ওলাই আহিলে অমৰা মৰে নিজৰা জৰে ধনীৰামে বাই হাল লক্ষ্মীৰ গাত ফটাকানি দেখি মোৰ নাম নিৰ্ধনীয়ে ভাল যেতিয়া এই সকলোবোৰ ছবি নিৰ্ধনীয়ে নিজে দেখা পালে বুজি পালে তাৰপিছত তাৰ মনত নিজৰ নামৰ প্ৰতি যি ঘৃণাভাৱ আছিলে সেয়া লাহে লাহে একেবাৰে নোহোৱা হৈ গ'ল ইয়াৰ পাছত নিৰ্ধনী নিজৰ শিক্ষাগুৰুৰ ওচৰলৈ গুচি গ'ল নিজৰ শিক্ষকক গৈ ক'লে ছাৰ মই মোৰ নামৰ অৰ্থ বুজি পালোঁ মোৰ ভুল হৈছিলে মোক আৰু এতিয়া বেলেগ নামৰ প্ৰয়োজন নাই মই মোৰ নামতে সন্তুষ্ট হ'ম বুলি নিৰ্ধনীয়ে নিজৰ শিক্ষকক গৈ ক'লেগৈ নিৰ্ধনীৰ এই কথাখিনি শুনি শিক্ষক খুব আনন্দ পালে অৰ্থাৎ প্ৰসন্ন হ'ল তাৰপিছত শিক্ষকে তেতিয়া নিৰ্ধনীক উদ্দেশ্য কৰি ক'লে যে মানুহৰ নাম যিয়ে নহওক কিয় যদি আমি কাম নকৰোঁ ইয়াৰ ফল কেতিয়াও আমি ভালকৈ নাপাম সিদ্ধি লাভৰ বাবে নামৰ কোনো প্ৰয়োজন নাথাকে আৰু ক'লে যে মানুহৰ পৰিচয় নামত নহয় কামতহে মানুহৰ আচল পৰিচয়টো ওলাই পৰে কৰ্মই মানুহৰ নাম উজ্জ্বল কৰে এতিয়া চোৱা এটা কথা মনত ৰাখিবা শিক্ষকেও ক'লে আৰু আজি ময়ো কৈছোঁ মানুহ কামৰ দ্বাৰাহে নিজৰ পৰিচয় পাব পাৰি আমি যদি ভাল কাম কৰোঁ চবেই ক'ব যে এই ল'ৰাটো বা এই ছোৱালীজনী ভাল বা আমি যদি বেয়া কাম কৰোঁ তেতিয়া মানুহে ক'ব এই ল'ৰাটো বা এই ছোৱালীজনী বেয়া কিন্তু যদি আমাৰ নামটো ভাল হয় আমি যদি কামখিনি বেয়াকৈ কৰোঁ তেতিয়া আমাৰ কোনো ভাল গুণ নোলায় সেয়ে কৈছোঁ সদায় ভাল কাম কৰিবা ভাল মানুহ হ'বা আৰু সমাজত সকলোৰে প্ৰিয় পাত্ৰ আৰু মৰমৰ হৈ পৰিব পাৰিবা এই আছিলে আজিৰ লেচনটো ইমানতে শেষ কৰিছোঁ যদি কিবা বুজি নোপোৱা তোমালোকে মোক কণ্টেক্ট কৰিবা মই বুজাই দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ কুৱেশ্যন আনচাৰখিনি অলৰেডি মই স্কুল এপছত আপলোড কৰিছোঁ তোমালোকে তাৰ পৰা হয়তো চাই লিখিছা বা যিখিনিয়ে যদি এতিয়াও লিখা নাই সোনকালে লিখি ল'বা তো আজিৰ এই ভিডিঅ'টো ইমানে আছিলে আকৌ আহিম আন এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈকে তোমালোক সকলো ভালে থাকিবা কুশলে থাকিবা ঘৰতে থাকিবা আৰু পঢ়া শুনা কৰি থাকিবা আৰু মোৰ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিবা তেন্তে আজিলৈ বাই বাই